Hello guys, কেনে তো গাইস আজি আপোনালোকক মই এনেকুৱা কিটামান সিঙ্গাৰৰ কথা কৈ আছো মানে অসমৰ কিটামান উঠিয়া সিঙ্গাৰ এটা দুটা গান তেওঁলোকৰ বাহিৰে লৈছি মই মানে হ্যান্তৰ মাতৰ কথা কি কম মানে আৰু মানে কুলিৰো হেনে মাত নাই তুমি চাও মানে যাবা মই তেওঁলোকৰ গানবিলাক মানে আজিকালি ৰিংটন কৰি থোৱা নাই মই তেওঁলোকৰ গানটো এলাৰ্ম টন কৰি ৰাতিপুৱা উঠাৰ অলপ ইজি হয় তো গাইস আজি আপোনালোকক দেখাইছো কিটা মানুহ যাৰ গান শুনি সব অসমৰ অডিয়েন্সে কয় ওয়াও বিউটিফুল আৰু এওঁলোকৰ গান মোৰ খুব প্ৰিয় গম পাইছেনে মানে এওঁলোকৰ গান শুনি মই মোটিভেশ্যন পাইছো যে সবে সিঙ্গাৰ বনবা পাৰে মানে সবে গান গাব পাৰে মানে মোৰ ইমান কনফিডেন্স নাছিল স্কুলত আমি অকল স্কুলতে বিলতে হালিছে গাইছিলো ঠিক আছে সমৰিয়া সৰু থাকোতে তাৰপিছত ডাঙৰকৈ গান গাবাই নলো কাৰণ মই জানো মোৰ মাতটো কেনে কিন্তু এওঁলোকৰ গান শুনি মোৰ কনফিডেন্স পাইছো আৰু এটা হেল্পো হৈছে বহুত হেল্প হৈছে যে ৰাতিপুৱা মই সোনকালে উঠবা নোৱাৰো গাইছ বহুত প্ৰব্লেম এইটো মই উঠবাই নোৱাৰো আপোনালোকো নোৱাৰে চাগে ইতান মই এওঁলোকৰ গান গিলা এলাৰ্মটোন থৈ দিছো এতিয়া মই বিন্দাছ উঠো টেনশ্যনে নাই সাৰ পামেই মানে ফিক্স মানে আৰু তো গাইছ এতিয়া আমি কৈ আছো কুলি নাম্বাৰ 1 মানে মাতটো কুলিৰ দৰে হেগেনে কুলি 1 2 এনকে কৈ আছো এটো হ'ল কুলি নাম্বাৰ 1 মই এটা গান গাবলৈ লৈছো এজনে কিবা বলবাতে হলে তাৰ নিজ ক্ষমা কৰি দিব ক্ষমা আৰে তোমাক ধন্যবাদ কম মই থ্যাংক ইউ তোমাৰ কাৰণে তো মই আজিকালি ৰাতিপুৱা সোনকালে সাৰ পাওঁ মাই দেউতাৰ পৰা অলপ কমকে গালি শুনো ধন্যবাদ অমিতা গাছৰ ফুলা ফাৰি ইমান ওপৰত গালি আরে স্যার আপনি তাক রখাইছে কিয় গাব দিয়ক ইমান ধুনিয়া মাত ইমান ধুনিয়া গাইছে करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ অমিতা গাছৰ ফুলা ফাৰি হুপি হুপি খাও এই গান স্কুলত মানে স্কুলত এইগিলা গান গাবা গেলে বেলেগ লেভেলৰ কনফিডেন্স লাগে তাকো এইটো মাত লৈ মইতো এইটো মাত লৈ ফেলে নাগাওয়ে মইতো নাগাওয়ে বাথৰুমতো নাগাও বাদ দিছো এইগিলা গান তো रहन दो फिर আমাৰ টাইমত এইগিলা গান নাছিল গাইজ মানে আমি গান গাইছিলো জ্যোতি সংগীত ৰাভা সংগীত কেইটামান আধুনিক গীত কেইটামান একদম সুমধুৰ এনে গান গাবা গেলি হেডমাষ্টাৰে সেকেন্ড লৈ ফেলে কতি এনকে কুবালা হয় এসপ্তাহ গিলে কতি চিন নেগেল কতি লাল কত দিলে হয় sorry মাত্ৰ খাসু আগতে বহুত মাৰ খাসু মোৰ কিন্তু চিন নবয়ে কাৰণ কইলা নাম মই ৰঙা চিন নবয়ে মোৰ আচ্ছা আৰু জিগলা সোৱালি আছিল হিলাকে এই কি ইগলা अबे जल्दी बोल कल सुबह पनवेल ইগলা গান বিৰতে হালিছে গাবো কিছু মানে গ্ৰুপ গান গাবো গ্ৰুপত আৰু এটা গানতো নাচবই সবে আজি মন্দিৰত দুৱাৰ करे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा সবে নাচে এইটো গানত তো মই মানে কি কম মানে আৰু এন্দ্ৰ কনফিডেন্স দেখি মই মানি গৈছো মানে আৰু शेष खत्म बाय बाय टाटा गुड बाय गया এটা তো এই পিছফালে ৰখি থকা আমাৰ এনকৰ ছাৰ চাগে এইটো কোনোবা মাষ্টৰ তেওঁ ভাবি আছে পাই খেদলা চলি মোৰ সন্মান সন্মান খেদলা কি গান গাব লৈছে হুপি হুপি খাও বোলে গাইস এইটো আছিল আমাৰ ফাৰ্ষ্ট কুলি মানে অৱতৰীয়া বতৰৰ কুলি এতিয়া আমি কৈছো সেকেন্ড কুলিটো আমাৰ এটা মাইনা হয় মাইনাটো ধুনীয়া গান গায় তেওঁৰ গান আজিকালি পেজত মানে 1 মিলিয়ন ভিউজ মান পাই গৈছে কোনোবা এটা পেজ এটা আছিল সেইটো 1 মিলিয়ন ভিউজ পাই গৈছে গানটো ইমান ধুনীয়া মানে ৰানু মণ্ডলো ভাত্তা নাপায় এইটো চাওক रुको जरा सबर करो तेनु धूप लगी आवे तुम्हें छाँव बन जावा तेरी खुशियों के खातिर मैं सारे जग से लड़ जावा ধূপ ও জাদু পলাব এইটো গান শুনি পেলে মই এনে কৈছো যি খুৰ মানে बन जावा ভাল লাগিছে মোৰ মানে তোমাৰ গান মানে একেবাৰে ইখান কানে দি সোমাই ইখান কানে দি ওলাই যায় পৰ্দা ফাটি পিনে उठा ले रे बाबा मैं तेरी हीर तू मेरा रांझा হি ৰাঞ্জা দুটা পলাব এইটো গান শুনি পেলাই মই এই কৈছো ভণ্টি তুমি ভৱিষ্যত আছে তুমি ধুনীয়া গান গাব পাৰা মই বিশ্বাস কৰিছো কিন্তু অলপ ৰাতিপুৱা উঠি পেলাই আৰু আবেলি আৰু দুপৰীয়াও মৌ খোৱা কৰবা মৌটো অলপ খাবা তাৰপিছত গান গোৱা কৰা ধুনীয়া হ'ব প্ৰেক্টিছত দৰকাৰ নাই তোমাক মৌত দৰকাৰ আছে মৌ খাবা ঠিক আছে তো গাইস এতিয়া আমি যাই আছো 3 নম্বৰ মানটো अभी मजा आएगा ना
জিতুৰ গান শুনি আপুনি ক'ব हाय हाय इतना सुकून ভণ্টি ইমান জোচ কিয় মানে ভণ্টি মানে তোমাৰ খামোচিয়াত চব খামোচ নহয় কলা হৈ মৰিব গম পাইছে না এনেকৈ এটা নাপাৰিবা সে যদি গু বাহিৰ হৈ যাব কোনোবা দিনা গমে নাপা ভণ্টি কি বা ভাবছি ষ্টেজে ভাবছি না নিজৰ বাথৰুম বুলি ভাবছি এইটো কেনেকুৱা এটা পাইছিচোন তো গাইছ লাষ্টত এটা কথা কম মানে এনেকুৱা কনফিডেঞ্চ চবকে লাগে গান চান গাই থাকিবা চবে কিন্তু এইটো ভিডিঅ' কাকো হেড দিয়া নাই কাকো বেয়াকৈ মানে একো বেয়া ইণ্টেনশ্যনত মই কোৱা নাই কাৰণ মোৰ পাৰ্চনেল কাজিয়াও নাই কাৰোবাক যে বেয়াকৈ গালি পাৰিম তো গালি পাৰাটো নাই মই কাৰণ গালি পাৰা নাৰা মাই দেউতাই ভিডিঅ'টো চাই তো এইটোৱে আছে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিবা বাকী এনেকুৱা ভিডিঅ' মই আনিম বুলি ভাবি আছোঁ কাৰণ মই এটা হোষ্টেলত একলাই আছোঁ তো কোনো লগো নাই এনেকৈ মই একলাই লগ লাগি পেলাই ভিডিঅ' বনাব পাৰিম যিটোত মানে আৰু তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ নেক্সট ভিডিঅ' বা ব্লগ যি বনাওঁ চবতে লগ পাই আছোঁ বাই বাই বাকী ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংক দিয়া আছে তলত ফ'ল' কৰি দিবা বাই বাই আৰু এটা কথা